আজি আমাৰ CLP সভাখন হৈ গ'ল। আমাৰ সকলো সন্মানীয় বিধায়কে উপস্থিত থাকিলে। অহা বিধানসভাত আমাৰ কেনেধৰণে আমি অসমৰ ৰাইজৰ হৈ ৰাইজৰ কথা বতৰাখিনি আমি দৃষ্টিগোচৰ কৰিব পাৰোঁ সদনৰ মজিয়াত, তাৰ কাৰণে বিশদভাৱে আলোচনা কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ কংগ্ৰেছ দলে একত্ৰিতভাৱে ৰাইজৰ আকাংক্ষা পূৰণ হোৱাকৈ যিখিনি কৰিব লাগে খুব সহজোৰে আৰু খুব ভাল ধৰণে কৰিব আৰু ৰাইজে ভাল পাব। ৰঞ্জন শৰ্মা ডাঙৰীয়াই কেনেকৈ গম পালে মই সেইটোৱে আচৰিত হৈছোঁ। মইতো এতিয়ালৈকে সেইটো ভবাই নাই, প্ৰথম শুনিলোঁ। ঠিক আছে, এতিয়া আমাৰ দীপুৰঞ্জন শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, তেখেত নতুনকৈ দুবাৰ বিধায়ক হৈছে, ৰাইজৰ কাম অলপ কৰক। আমাৰ চিন্তা কৰিবলৈ বাদ দিয়ক, আমাৰ চিন্তা আমি কৰিম, অসমৰ ৰাইজে কৰিব। তেখেতে অকণমান নিজৰ সমষ্টি আৰু যিহেতু তেখেত চৰকাৰী পক্ষত আছে আৰু ভাল ভাল কাম কৰক। আপোনালোকৰ সহযোগী বিধায়ক অখিল গগৈয়ে কৈছে, তেওঁ অভিযোগ উত্থাপন কৰিছে যে আপুনি একমাত্ৰ এগৰাকী ৰৈ আছে, এতিয়া আপুনিও বিজেপিলৈ গমন কৰিব। অখিল দাৰ কথাটো মই বাৰে বাৰে কৈ নাথাকোঁ, এবাৰ ক'লোঁ আৰু বিজেপি যোৱা নোযোৱাটোৰ লগত আপোনালোকক মই উত্তৰ দি নাথাকোঁ আৰু এইটো মই এবাৰ ক্লিয়াৰলি কৈ দিলোঁ। আৰু সেইটোৰ ওপৰত মোক নুসুধিব আৰু আপোনালোক ভৱিষ্যতে, মই আৰু বাৰে বাৰে কৈ থাকিবলৈ বেয়া পাওঁ। সেইকাৰণে অসমৰ এতিয়া বহুত ডাঙৰ ডাঙৰ ইছ্যু আছে। এতিয়া বিধানসভাৰ কথাখিনি তল পেলাবলৈ এইবিলাক ইছ্যু আনিছে নেকি? মোৰ কথাটো কৈ দিলে বিধানসভাৰ কথা কিছুমানটো ডাইভাৰ্ট হৈ যাব পাৰে। সেইকাৰণে এনেকুৱা পৰিকল্পনা থাকিব পাৰে। সেইকাৰণে মোৰ কথাটো লৈ আপোনালোকে চিন্তা নকৰিব। মই মোৰ এটা ষ্টেটমেণ্ট ক্লিয়াৰলি আগতে কৈ থৈছোঁ। এতিয়া ৰাইজৰ কাম কৰিব লাগে, বিৰোধী পক্ষত থাকে, বাকীখিনি সময়ত আপোনালোকক জনাম। শাসক বিৰোধী দুয়োটা পক্ষৰ পৰা আপোনাৰ নামটো বাৰ বাৰ চৰ্চিত হৈ আছে। কি বুলি অভিযোগ, এনেকুৱা ধৰণৰ অভিযোগ কি অভিযোগ? সভাপতি হ'বলৈ বিচাৰিছে আৰু এইফালে কৈছে বিজেপিলৈ। মইতো এইবিলাক কৰ্মৰ ওপৰত বিশ্বাস কৰা মানুহ, ভগৱানক বিশ্বাস কৰোঁ দেই। মই কৰ্মটো বিশ্বাস কৰোঁ, কৰ্মই মোক ৰূপত লৈ যাব, ভগৱানে য'ত নিয়ে নিব। মই তেনেকুৱা এতিয়া মোৰ ধাৰণা নাই মোৰ মনত দেই। মই আৰু কংগ্ৰেছ দলৰ পৰা মই যিমানখিনি পাব লাগে এতিয়া পূৰা পাই আছোঁ। ভৱিষ্যতে আৰু সময়ে কি দিয়ে দিব আৰু। অখিল গগৈ কৈছে যে আপুনি মুখ্যমন্ত্ৰীৰ লগত ভাল আপোনাৰ সম্পৰ্ক, পিছু হাজৰিকাৰ লগত ভাল সম্পৰ্ক। এতিয়া অখিল দাই কেনেকৈ গম পালে? অখিল দা বেছি মোতকৈ ভাল নেকি? শুনক, কথাটো এনেকুৱা, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগতো আমি ভালেই আছিলোঁ। কংগ্ৰেছত থাকোঁতে বহুত ভাল আছিলে। পিছু হাজৰিকা ডাঙৰীয়াৰ লগত মোৰ ঘৰুৱা আছিলে, প্ৰায় আমি একেলগে যুৱ কংগ্ৰেছ NSY কৰা। কিন্তু কথাটো হ'ল কি, যেতিয়া আমাৰ আদৰ্শ সলনি হ'ল তেতিয়া আমাৰ লগত যোগাযোগ নাই। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মোৰ কেইদিনমানৰ আগতে কথা বতৰা হৈছে। সেইটো আমাৰ নাওবৈচা বানপানী ৰিলেটেড ইছ্যু। তেখেতে মোক ফোন কৰিছিলে 11 বছৰৰ মূৰত দেই, 11 বছৰৰ মূৰত তেখেতৰ লগত কথা হৈছে। আৰু এইটো আমি বানপানী ৰিলেটেড ইছ্যু। আৰু সেইটো অখিল দাই এইটো মানে এনেই কথাবিলাক কৈ পৰহি মহিমা অপাৰ বুলি কোৱাৰ কাৰণে মোক গালি পাৰিছে। আৰু অখিল দাই গালি পাৰিলে মই ভালেই পাম, কাৰণ অখিল দাই যাক গালি পাৰি সি ওপৰলৈ যায়। থেংক ইউ।